Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে চাগে ঘৰতে বহি বহি জানেনে একদম মানে বৰ হৈ গৈছিল তো ভাবিলো অলপ ওলাই যাওঁ মনটো ভাল লাগিব বৰ বেছি দূৰত অহা নাই ঘৰৰ ওচৰতে এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিবেশ আছে নদী আছে লগতে পথাৰ আছে আৰু গোটেইখন মানে সেউজীয়া পৰিবেশ প্ৰদূষণ মুক্ত পৰিবেশ তো তাতে আহিছো অলপ সময় পাৰ কৰো মনটো ভাল লাগিব খুব ধুনীয়া এটা বতাহ লাগি আছে মৃদু মৃদু ভিডিঅ'টো ষ্টাৰ্ট কৰো চাওকচোন কি ধুনীয়া পৰিবেশ নদীৰ পাৰত যিহেতু শুকান দিন তো বালিও পৰিছে আৰু সন্ধিয়াৰ সময়ত ইয়াত বালিমাহী চৰাইও আহে তো ভাল লাগে খুবেই ধুনীয়া আৰু এইখন হৈছে সৰুখন কলং নৈ আৰু এইখন ডাঙৰখন হৈছে কপিলি নদী আৰু এইখিনি জায়গাতে দুইখন লগ লাগিছে আৰু এইখন হৈছে আমাৰ চৰণীয়া পথাৰ ইয়াত গৰু ছাগলীয়ে ঘাঁহ বন খাই আছে আৰু এইফালে আহিছো এয়া আমাৰ শিৱ মন্দিৰ আৰু আমি ইয়াতে পূজা কৰিব আহোঁ আৰু এইখন বেলেগ কোনো ঠাই নহয় এইখন মোৰ গাঁও লাগি গাঁও আৰু এইটো মন্দিৰটো ওচৰৰ পৰা আৰু আপোনালোকক কওঁ যে এইটো হৈছে শ্বুটিং স্পট ইয়াত বহুতো শিল্পীসকল আহি পেলাই ইয়াতে শ্বুটিং লয় বহুতো গানৰ শ্বুটিং হওক বা চিৰিয়েলৰ শ্বুটিং হওক এনেকৈ শ্বুটিং এইখিনি জেগাতে লৈ থাকে যিহেতু প্ৰাকৃতিকভাৱে ইমান ধুনীয়া পৰিৱেশটো তো আহে আৰু আমাৰ ভালো লাগে যে বাহিৰৰ মানুহবিলাক আহে আৰু আমাৰ ঠাইখন ভাল পায় আৰু এইটো সৰু সুৰাকৈ অলপ পিকনিক স্পটো হয় গাঁৱৰ মানুহবিলাকেও আহি ইয়াতে খানা খায় প্ৰীতিভোজ আৰু বাহিৰৰ পৰাও আহে মন্দিৰ দৰ্শনৰ কাৰণে কিন্তু আহিলে ঠাণ্ডাৰ দিনত আহিলেহে বেছি ভাল কাৰণ ঠাণ্ডাৰ দিনত পানী হেৰি নহয় বাৰিষা দিনত যিহেতু বৰষুণ বেছি হয় তো বৰষুণে পানীৰে নদী দুখন ভৰি যায় আৰু ইয়াত পানী হয় অলপ চলপ আৰু ভালকৈ মন কৰিলে গম পাব সিফালে শ্বুটিং চলিয়ে আছে বৰ্তমানো ইফালে শ্বুটিং চলি আছে বাৰু ওচৰৰ পৰা দেখাম বলক এয়া শ্বুটিং চলি আছে কিহৰ শ্বুটিং নাজানো কিন্তু শ্বুটিং চলি আছে কোন আহিছে সেইটোও গম পোৱা নাই কিন্তু শ্বুটিং চলি আছে আৰু ঠাইখন চাব পাৰে খুবেই ধুনীয়া গছ গছনিও বহুত আছে একদম প্ৰদূষণমুক্ত সেউজীয়া একদম সেউজীয়া পৰিৱেশ এয়া বালি পৰিছে কিমান ধুনীয়াকৈ বালি পৰিছে নদীখন পিছে শুকাই গৈছে কিন্তু ধুনীয়াকৈ বালি পৰিছে সিফালৰ পৰা একদম সিফালৰ পৰা আৰু নদীৰ কাষত বহুতো গছ গছনি আছে বগলী এটাও আছিলে বাৰু আৰু এটা ইয়াৰ স্পেচিয়েল বস্তু হৈছে এইজোপা গছজোপা চিনি পাইছেনে নাই নাজানো কিন্তু মই কৈ দিওঁ বাৰু এইজোপা হৈছে বগৰী গছ আৰু এনেকুৱা বগৰী গছ ইয়াত অসংখ্য আছে বগৰীৰ দিনত মানুহ ইয়ালৈ আহে বগৰী খায় বগৰী লৈও যায় আচাৰ বনাবলৈ আৰু এইখন সৰিয়হৰ পথাৰ কিন্তু এতিয়া ইয়াতে সৰিয়হ নাই বাৰু সৰিয়হ যিহেতু হৈ গ'ল উঘালি লৈ গ'ল মানুহে আৰু ইয়াতে নানানবিধ ফুলো আছে দেখাম বাৰু গৈ আছোঁ আগুৱাই এইটো বস্তু আপোনালোকে চিনি পায়নে যদি চিনি পায় কমেণ্টত জনাবচোন আপোনালোকৰ ফালে কি বুলি কয় আমি কিন্তু ইয়াতে এইটো ফটকা বুলি কওঁ এইটো এনেকৈ আমি ফুটাই এইটো এটা খেলোঁ নদীৰ কাষত এইবিলাক খুবেই বেছি হয় আৰু এটা বস্তু দেখাওঁ আপোনালোকক ধুনীয়া ফুল এজোপা চাওকচোন কি ধুনীয়া বগা ফুল
নামটো নাজানো দেই, কিন্তু গছডালৰ কিন্তু ফুলটো খুবেই ধুনীয়া। আঁতৰৰ পৰা পেপাৰ ফুলৰ নিচিনা ধুনীয়া, আঁতৰৰ পৰা আৰু ধুনীয়া লাগে গছজোপা। খুব ধুনীয়া, আঁতৰৰ পৰা দেখিলে একদম সেউজীয়া ৰঙত কিবা বগা লগাই থোৱাৰ নিচিনা, খুবেই ধুনীয়া দেখিবলৈ। আৰু এনেকুৱা এজোপাই নহয়, আৰু বহুতো আছে ইয়াতে। গোটেই ঠাইখন এনেকুৱা ফুলেৰে ভৰা, আৰু এনেকুৱা পৰিৱেশত বহি থাকিবলৈ খুব ধুনীয়া। ধুনীয়া বতাহ এটাও আহি আছে। আৰু এনেকুৱা খেল কোনে খেলিছিলে বাৰু? আমি কিন্তু প্ৰায় খেলিছিলোঁ। এঢলীয়া ঠাইৰ পৰা আকৌ দৌৰি গৈ এঢলীয়া ঠাই দুটা পোৱালীকেইটাই খেলিছে। একদম মানে বচপন ইয়াদ আহি গৈছে আৰু। কিন্তু এতিয়া খেলিলে মানুহে ক'ব বুঢ়া বয়সতো খেলি আছে, সেইটো কাৰণে বাৰু যোৱা নাই। কিন্তু মানুহ নাথাকিলে আমিও দৌৰোঁ এনেকৈ, খুবেই ধুনীয়া লাগে। অ' পৰি গ'ল। ময়ো দৌৰিব চেষ্টা কৰিছোঁ ইহঁতৰ লগত। এইফালে হৈছে ওখ এটা মথাউৰি, আৰু মথাউৰিলৈ আমি উঠি যাম। তাত ৰাস্তাটো একদম এনেকুৱা লাগে যেন জংঘলৰ এটা সৰু ৰাস্তা, আৰু দুয়ো কাষে নানান ৰঙৰ ফুল ফুলি থাকে। তো সেইটো বৰ ধুনীয়া লাগে। আহকচোন এবাৰ চাওঁ সেইটো। আৰু আমি কিমান দূৰ আহিলোঁ চাওক। ৰাস্তাটো মই কোৱাৰ ধৰণৰে একদম জংঘলৰ টিকুলো মিকুলো ৰাস্তাৰ নিচিনা, দুই কাষে জংঘল, ইফালে অলপ জংঘল। কিন্তু বাৰু ইফালে সিমান জংঘল নাই, যিহেতু এইটো চাইডে আছে পথাৰখন আমাৰ। ইয়াতে ধান খেতি কৰা হয় বাৰিষা দিনত। আৰু ইয়াত ৰাস্তাৰ দুই কাষে ধুনীয়া ধুনীয়া ফুল ফুলি থাকে, এতিয়াও আছে বাৰু। আৰু ইমান ধুনীয়া বতাহ, ৰ'দটো যদিও টান অলপ, তথাপিতো ধুনীয়া বতাহ মাৰি আছে। গছপাতবোৰ কেনেকৈ লৰি আছে চাওক, খুব ধুনীয়া লাগে। আৰু এনেকুৱা পৰিৱেশত বহি থাকিলে একদম টেনশ্যন ফ্ৰী হৈ যাব মানুহ। আৰু এটা বস্তু দেখাওঁ, খুব ধুনীয়া ফুল, বনৰীয়া ফুল, নাম নাজানো, কিন্তু মানে এইডালেই গছডাল, কিন্তু একদম কালাৰবিলাক চাওকচোন, ভেৰাইটিজ কালাৰ। ইয়াতে পিংক আছে, অলপ চলপ ৰেডো আছে, য়েল্ল', খুব ধুনীয়া ফুলকেইটা। আৰু এইটো অকল য়েল্ল' আৰু পিংক, বেবী পিংক টাইপৰ। তাৰপিছত এইটোত অলপ ৰেডো আছে অলপ চলপ, এইটো আকৌ অকল পিংক টাইপৰে। সিফালে এটা আছে, এইটো য়েল্ল' পিংক। আগুৱাই যাওঁ বলক। আৰু ধুনীয়া, একদম খুব ধুনীয়া এটা গোন্ধ আহি আছে, ফুলৰে হ'ব চাগে। একদম তললৈকে আছে, খুব ধুনীয়া। এডোখৰ খুব ডাঙৰ জেগা আৱৰি আছে ফুলখিনিয়ে, আৰু খুব ধুনীয়া গোন্ধাইছে দেই। একদম বতাহো খুব ধুনীয়া, গোন্ধও খুব ধুনীয়া, পৰিৱেশো খুব ধুনীয়া। এইখিনি আকৌ ঠাৰিখিনি ৰঙা নিচিনা, আকৌ ইফালৰখিনি সেউজীয়া নিচিনা, খুব ধুনীয়া। একদম সেইফালৰলৈকে আছে, দেখাই থাকিলেও শেষ নহ'ব দিনটো। আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকৰ, তাত কি বুলি কয় নাজানো, কিন্তু এইডাল হৈছে শিমলু গছ, য'ৰ পৰা তোলা ওলায়, আৰু চেম ফুল। খুব ধুনীয়া ফুলটো দেই, মোৰ খুবেই ধুনীয়া লাগিছে ফুলটো। আৰু আগুৱাই গৈছোঁ আমি। যিহেতু এতিয়া চ'ত মাহ চলিছে, তো বিহুৰ আখৰাবিলাক চলি আছে আঁতৰত, আৰু ঢোলৰ মাত শুনিব পাই আমাৰ নাচনীহঁতৰ ততেই চাওকচোন, ইয়াতে বিহু নাচি আছে। ঢোলৰ মাত যিহেতু শুনিছে, দুই নাচনী তামাম বিহু নাচিছে। আৰ্য ঢোলৰ মাত শুনি নাচনীৰ ততে নাই গাত। তো আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি দিব। বাই বাই।